Hey guys, good morning. আজি ৰাতিপুৱাই চাওকচোন আমাৰ চোতালখন পুৰা পানীৰে ভৰি আছে। আমাৰ যিটো ৰুমত থাকো ৰুমৰ চোতালখন পুৰা পানী হৈ আছে একদম। আৰু গেটৰ বাহিৰত দেখাই আছো এতিয়া আপোনালোকক এই জোতা পিন্ধি লৈছো। পুৰা পানীটো খোজ কাঢ়িব পৰা সেনকে এনেকে জোতা পিন্ধি লৈছো আৰু টেনচন নাই আৰু। তাৰপিছত এতিয়া আমি দেখাই আছো মই গেটৰ বাহিৰত আমাৰ কেনেকুৱা পানী হৈ আছে এতিয়া। চাওক একদম ৰাস্তাত পানী যেন নদীহে এনেকা হৈ আছে এইটো ৰাস্তাটোত। আৰু এইফালে থানা অলপ পানী কমিছে হ'লেও এতিয়া এই মাছ ওলাইছে ইয়াতে চাওক এই মাছ ভগৰত থানাতো পুৰা পানী সোমাই গৈছে একদম ভিতৰতো অৱস্থা নাই এতিয়া অলপ পানী কমিলহে থানাতো পানী সোমাই গৈছে পুৰা মাছ ওলাইছে ইয়াতে কেলা এই মাছ লাগিব হা এই ধৰ এই জুতাৰ তলত আছে মোৰ চাকি আনবালি মাছ বেয়া বস্তু আছে তই মাৰি দিওঁ নেকি এইটো দেখিছে না এই দুটা আছে এইটো নহয় তোৰ মাছটো ধৰা নাপালি নেকি এই দৌৰিল তাই ফালে ইয়াতে আছে মাছ হা এইটো ফেলে এইটো বুঝছি না এইটো ধৰ নাপালি সোমাই গেল ফাঁকে ক'ত গেলে গেলা এই কুইছা ই করবে ধর না লুই যাবি না লো লুই যা আরে তো বেশি বোঝা মাছটো ওর বোঝা মাংসর বোঝা লুই যা এইটো লাঙিত মাছ পুৰা লৈ গৈছে কোনোবাই না লাগছি দেখো ভালে মানে সৰুবিলাক এই ডাঙৰ জালটোত নাই কোনটো কোনোবাই লৈ গৈছে নেকি দাঙি দিচোন চিয়া কৰি দিচোন চাহ চাই পুৰা মাছ লগাই দিছে খুলি পেলাইছো না এই পুঠি আছে ডাঙৰ পুঠিটো ইয়াতে কাম কৰি আছে আৰু মাছ পুৰা ধৰি আছে আজি থানাৰ গাড়ী ডুবা খাই আছে